নমস্কাৰ বন্ধুসকল, মই নৱনীতাই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এনেকৈ মই আগতে কাহানিও ভিডিঅ' বনোৱা নাই। সদায় মই হাঁহি ফূৰ্তিয়ে ভিডিঅ' বনাওঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু ময়ো নিজৰ ব্যস্ততাৰ মাজত সময় নাপাওঁ আজি ভিডিঅ' বনাবলৈ, কিন্তু যিকণ সময় পাওঁ মই সেইকণতে হাঁহি ফূৰ্তি কৰি সদায় ভিডিঅ' বনাওঁ। কিন্তু আজি দুখৰ বিষয়, আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হোৱা নাই। মোৰ কি ঘটি গ'ল, মই নৱেম্বৰ 16 তাৰিখটো আমাৰ একদম বহুত বেয়া, মানে এই 2022 চনৰ 16 নৱেম্বৰ দিনটো। এনেকুৱা দিন আৰু কেতিয়াও নাহক, নিবিচাৰোঁ মই এনেকুৱা দিন কেতিয়াও। আৰু আজি হোলী, সকলোৱে আজি হোলী খেলিছে, কিন্তু আনকালে আমিও খেলোঁ হোলী। আৰু আমি যিহেতু আমাৰ ল'ৰা ছোৱালী 3টা, মই চবতকৈ সৰু, দাদা বা, আৰু দাদাকো আমি লগ নাপাওঁ সদায়। সকলোৱে আমি নিজৰ ব্যস্ততাৰ মাজত লগ হ'ব নোৱাৰোঁ। দাদা থাকিছিলে নাৰায়ণপুৰত, তাৰ পৰাই বিয়া পাতিছিলে, আৰু সেইকাৰণে তাক লগ নাপাওঁ। বিশেষকৈ বায়েতো ওচৰতে আছে, বায়ে আমি প্ৰত্যেক বছৰে থাকোঁ লগত। আজিও তাইৰ ওচৰত গৈ আহিলোঁগৈ হোলী, কিন্তু তাত থাকোঁতে টাইমটো গুচি গ'ল, গমেই নাপালোঁ টাইমটো কেতিয়া পাৰ হৈ গ'ল। এতিয়া আপোনালোকৰ মাজলৈ হ'লেও ভিডিঅ' এটা মই আগবঢ়াই দিছোঁ, যিহেতু আমি যোৱা বছৰ আমি গোটেই 3টা একেলগত হোলী খেলিছিলোঁ। আৰু দাদাকটো আমি সদায় লগ নাপাওঁ, কিন্তু যোৱা বছৰ হঠাৎ হোলীৰ সময়তে আহি ওলালেহি ঘৰলৈ। সেই দিনটোতে আমি বহুত ফূৰ্তি কৰিলোঁ। আমাৰ লাষ্ট আছিলে, আমিও গম পোৱা নাছিলোঁ যে সেইটোৱে আমাৰ 3টাৰ মাজত লাষ্ট হ'ব। গোটেই 3টা লগ হৈ এনজয় কৰা মনত পৰিছে আজি। আমি বহুত নাচ গান কৰি বহুত ধুনীয়াকৈ ফূৰ্তি কৰিছিলোঁ যোৱা বছৰ হোলীত। সিও আছিলে, কিন্তু 16 নৱেম্বৰ দিনটো আমাৰ নিষ্ঠুৰ ভগৱানে আমাৰ মাজত পৰা এটা কাঢ়ি লৈ গ'ল। এইটোৱে আমাৰ লাষ্ট আছিলে, আমাৰ গোটেই 3টা লগ হোৱা। আজি সেইকাৰণে মন বেয়া দিনটো। বহুত ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ, আমাৰ লাষ্ট মমেণ্ট সেইটোৱে আছিলে। তাৰ ভিডিঅ' ক্লিপ এটা আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিম, আমি যোৱা বছৰ হোলী ফূৰ্তি কৰা। আৰু বহুতে সুধিছিলে ভিডিঅ' কিয় দিয়া নাই, সকলোৱে সুধি থাকে মোক, কিন্তু এই আমাৰ ঘটনাটো ঘটি যোৱাৰ পিছত ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল, দিবলৈ মন নোযোৱা হ'ল, বনোৱাও নাই বহুত দিন। আমি দিনটো মানে যোৱা বছৰ যেতিয়া সি আহিছিলে, দাদা বাইদেউসকলে মাতি আছে আমাক ফূৰ্তি কৰিবলৈ, কিন্তু সি অকলে নাযায়, অকল মোকে লাগে। আমি নগ'লে সিও নাযায়, গোটেই 3টাই গৈছিলোঁ, সি আমি গ'লতহে গৈছে। আৰু বহুত দুখত ক'বলগীয়া হৈছে এইখিনি। মোৰ কিছু আপোনালোকৰ আগত নোকোৱা কথা। আপোনালোকৰ আগতে যদি কথাখিনি শ্বেয়াৰ নকৰোঁ আপোনালোকৰ লগত, আৰুনো কাৰ লগত কৰিম। সেইকাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো মই আগবঢ়াই দিছোঁ। সেইটোৱে আমাৰ লাষ্ট আছিলে যোৱা বছৰ হোলীত, কিন্তু
এইবছৰ সি আমাৰ মাজত নাই। নিষ্ঠুৰ ভগৱানে তাকো কাঢ়ি নিলে আমাৰ পৰা, আৰু এনেকুৱা দিন নাহক কেতিয়াও। অন্ততঃ টকা পইচা থাকক নাথাকক সেইটো আমাৰ একো নাই। মানুহকেইটা যে সুখত আছিলোঁ আগৰ পৰা সেইটোৱে হয়। তাতকৈ আৰু একো ডাঙৰ হ'ব নোৱাৰে আমাৰ কাৰণে। কিন্তু এতিয়া আমি এই দুজনী বাই ভনী থাকি গ'লোঁ, তাক ভগৱানে লৈ গ'ল আমাৰ মাজৰ পৰা। বাইহঁতৰ ঘৰতো গৈ আহি দাদাই বিন্দু ভাগৰ নতুন নতুন কাপোৰবিলাকে পিন্ধি লৈছে। সৰু বুলি কৈ থাকে আমাৰ এনেই ধেমালি আমাৰ লগত। গোটেই দিনটো ৰাতিটো গোটেই আমি ফূৰ্তি কৰি আছোঁ, ৰাতি 11টা 12টা বজালৈকে। তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আৰু ভুল ভ্ৰান্তি যদি হয়, নক'বলগীয়া কথা কৈ পাইছোঁ, তেনেহ'লে ক্ষমা কৰিব। মোৰ কিছুমান আপোনালোকক নজনোৱা দুখৰ কথা কি ঘটি গ'ল 2022 চনটো, তাকে জনাইছোঁ আপোনালোকক। কি পালোঁ কি হেৰুৱালোঁ, পোৱাটো একোৱেই নাই, হেৰুৱালোঁ আমাৰ দাদা, যাক কাহানিও বিচাৰিলেও নাপাওঁ ঘূৰাই। দূৰে দূৰে হয়তো আছিলে যদিও মনত এটা সান্তনা যে আছে, কিন্তু এতিয়া সেইটোও নাই, আশাও নাই। কেতিয়াবা যে ঘূৰি আহিব। 2022 চনৰ 16 তাৰিখে 7:30মান বজাত তাৰ এক্সিডেণ্টত সি ঢুকাইছে। বাইক লৈ গৈছিলে, সি ডাঙৰ লগন ডিলাৰত কাম কৰিছিলে। তাৰ পৰা বাইক গৈ থাকোঁতে নহয়, সি বাইকখনৰ ওপৰত বহি সি কথা পাতি আছিলে ফোনত। তেতিয়াই গাড়ীখনে সন্মুখৰ পৰাই খুন্দিয়াই থৈ গ'ল তাক। বহুত দুখত জনাবলগীয়া হৈছে এইখিনি। আমাৰ মাজত আৰু সি এতিয়া নাই। সেইকাৰণে এইবাৰ হোলী খেলিবলৈও মন নাই। দিনটো ভিডিঅ' বনোৱা দিনটো বহুত দুখ লাগি আছে, বহুত মনত পৰিছে তালৈ। আৰু নকওঁ, তাৰ ভিডিঅ' ক্লিপ এটা আগবঢ়াই দিম।
ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজলৈ আগবঢ়াই নিলোঁ, আপোনালোকে চালে, সকলো জানিলে, মই জনালোঁ আপোনালোকক। আৰু যদি ক'ৰবাত ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰিব, মোৰ কথাখিনি কোৱাত যদি কিবা ভুল হৈছে। আৰু আজিলৈ আহোঁ।